হিচাপে কিবা পায় ইনাম ফখৰুদ্দিনে, তেনেহ'লে আমি কৃতজ্ঞ মানিম। এইটো চৰকাৰৰ ওচৰত আমি এই নিউজ চেনেলৰ যোগেদি আবেদন কৰিম। আৰু এইটো মহ যে মৰিলে, দুটা মহ, কিবা বেমাৰ আগৰ পৰা কিবা বেমাৰ আছিল বা শুনা মতে কোনো বেমাৰ নাই, আকস্মিকভাৱে পৰিছে। আৰু এইটো সম্ভৱতঃ বানপানী, ইয়াত পানী উঠিছিল, দুটা মহ পানী উঠিছিল ইয়াত অলপতে পানী ব্ৰহ্মপুত্ৰ পানী কমাৰ কাৰণে পানীখিনি নামিছে আৰু তাতে মহটো ঘাঁহ খোৱাৰ কাৰণে বান্ধি দিছে। সেই অৱস্থাতে আজি দুটা মহ মৰিছে। গতিকে আপুনি এইটো চেনেলৰ জৰিয়তে আপুনি স্থানীয় বিধায়কক কিবা ক'বনে? আৰু এইটো চেনেলৰ জৰিয়তে মই স্থানীয় সন্মানীয় আমাৰ বিধায়ক শৰ্মন আলী চাহাবক মই এটাই অনুৰোধ জনাওঁ যে দুখীয়া পৰিয়াল হিচাপে যদি আপুনি এই বিষয়ে অলপ চিন্তা চৰ্চা কৰি এই পৰিয়ালক যদি আৰ্থিক সহায় কৰে, তেনেহ'লে আমি নথৈ আনন্দিত আৰু ধন্য মানিম, কৃতজ্ঞ হ'ম।